গুড মৰ্ণিং ষ্টুডেণ্ট। তোমালোক সকলোকে আজি প্ৰশ্ন সোধা হ'ব আৰু তোমালোকে সকলোৱে মুখে মুখে মোক উত্তৰ দিব লাগিব দেই। প্ৰথমে ৰঞ্জন, তই ইয়ালৈ আছোন। তই কচোন, মোৰ পকেটত এটকাও পইচা নাই, ইংৰাজীত কচোন কি হ'ব? ছাৰ সেইটো পাৰিম, বেলেগ সোধকচোন, অকণমান টান সোধক। ইচোন পাৰেই, হ'বচোন সেইটোকে ক, কিনো? ছাৰ অকণমান টান সোধকচোন। হ'ব ছাৰ, কৈছোঁ বাৰু। ক, মোৰ পকেটত এটকাও পইচা নাই। মোৰ পকেটত এটকাও পইচা নাই। ইংৰাজীত ক, সেইটোকে ইংৰাজীত ক। আই হেভ নাই পইচা ইন মাই পকেট। তইচোন বৰ ধুনীয়াকৈ ইংৰাজী ক'ব পৰা হ'লি অ'। ছাৰ মানে আজিকালি স্কুলত ভাত খাওঁ যে, সেইটো কাৰণে অকণমান টেলেণ্টেড বেছি হৈছোঁ আৰু। তাতে আজিকালি স্কুলতচোন বইল ডিম দিয়ে, সেইটো কাৰণে ছাৰ আৰু অকণমান বেছি হৈছোঁ আৰু। বাৰু তই কচোন, ডিটাৰমিনাৰ কি? কাক কয় ডিটাৰমিনাৰ? ছাৰ গিটাৰখনৰ নিচিনাকৈ য'ত মিনাৰ লগাই থোৱা হয় তাকে গিটাৰ মিনাৰ বোলে ছাৰ। বা, তই বইল ডিম খাই বেছি টেলেণ্টেড হৈ গ'লি দেই, জোখতকৈ বেছি হ'লি। নাই ছাৰ, সেই বুলিও মোৰ কিন্তু অকণমানো অহংকাৰ নাই। বাৰু তই কচোন, ভইচ কেই প্ৰকাৰৰ আৰু কি কি কচোন? ছাৰ ভইচ 3 প্ৰকাৰৰ, মতা ভইচ, মাইকী ভইচ আৰু সৰু ল'ৰাৰ ভইচ ছাৰ। তাতে আকৌ মতা ভইচটো দুভাগত ভাগ কৰা হয়, এটা হৈছে ডেকা ল'ৰাৰ ভইচ আৰু এটা হৈছে বুঢ়া মানুহৰ ভইচ। ইচ 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 ইচ, এইবিলাকেই জানিলি আৰু তই? হয় ছাৰ, ইমানবোৰ জানো যদিও মোৰ কিন্তু অহংকাৰ নাই। হ'ব, তই যা। লটকন, তই আহচোন, তোক কেইটামান প্ৰশ্ন সোধোঁ। তই কেইটামান অসমীয়া বাক্য ৰচনা কচোন। খাই পাত ফলা, বাক্য ৰচনা কৰ। খাই পাত ফলা মানুহক ডিছপ'জেলত ভাত দিব লাগে ছাৰ। তেতিয়া ছাৰ ডিছপ'জেলবোৰ ফালি পেলাই দিলেও আপত্তি নাই ছাৰ। আমাৰ ষ্টুডেণ্টবোৰ বেষ্ট টেলেণ্টেড দেই। গুণীয়েহে বুজে গুণৰ মূল ছাৰ। বাৰু কচোন, আঁঠুৱা চাই ঠেং মেলা, বাক্য ৰচনা কৰচোন। আঁঠুৱাতকৈ বেছিকৈ ঠেং মেলিলে আঁঠুৱা ফাটি যাব ছাৰ। তহঁতি এনেকৈ হ'লে কিন্তু আমাৰ স্কুলৰ নাম উজ্বলাই দিবি দেই। সেইটোৱে আমাৰ জীৱনৰ উদ্দেশ্য আৰু কৰ্তব্য ছাৰ। তই কাইলৈ কেইটামান বাক্য ৰচনা লিখি আনিবি, আৰু বাক্য ৰচনাকেইটা শুনি ল। আকাশত চাং পতা, নপতা ফুকন, আঁঠুৱা চাই ঠেং মেলা, এই তিনিটা তই কাইলৈ ভালকৈ লিখি আনিবি দেই। ছাৰ সেইটো এতিয়াই কৈ দিব পাৰিমচোন, কৈয়ে দিছোঁ তেতিয়াহ'লে শুনক। নপতা ফুকনে আকাশত চাং পাতি আঁঠুৱা চাই ঠেং মেলি শুই আছিল। তহঁতি কিন্তু বেষ্ট টেলেণ্টেড দেই। ঠিক আছে, তই কচোন বাৰু, তই ডাঙৰ হ'লে কি কৰিম বুলি ভাবিছ? কচোন, কি কৰিবি বাৰু তই ডাঙৰ হ'লে? ছাৰ মই যিটো কৰিম বুলি ভাবিছোঁ সেইটো আশা পূৰণ নহ'বও পাৰে ছাৰ। কি কৰিম বুলি ভাবিছ কচোন, কি হবিনো ডাঙৰ হ'লে? ছাৰ ডাঙৰ হ'লে অনামিকাক বিয়া পাতিম বুলি ভাবিছিলোঁ, যিহে মোবাইলৰ যুগ দেখিছোঁ সেইটো নহ'বগৈ চাগে। হ'ব দে, দুখ নকৰিবি, সেইবিলাক জীৱনত চবৰে থাকে, আমাৰো হৈছিল। জীৱনত সদায় আগুৱাই যাব লাগে, গম পালি? মনক কেতিয়াও পিছুৱাই দিব নালাগে। হ'ব ছাৰ, মই আজিয়ে প্ৰপ'জ কৰিমগৈ, মই কেতিয়াও আৰু পিছ হুহুকি নাযাওঁ।